তো ভাত খাই আহি গলো বহুত ভোক লাগিছিল জলদি খালো চাও মই দিনত আৰু ভিডিঅ' কৰো ঝোল আৰু এইটো হল বেঙেনা ভাজি গুড মৰ্নিং ফ্ৰেণ্ডছ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলে আশা কৰো সকলে ব্লগটো চাই বহুত ভাল পাব আৰু দেখুৱাই থাকিম আমি কি কৰো কি নকৰো ন বাবা ৰাতি মূৰ বিষাইছিল প্ৰচুৰ মূৰত তেল লগাইছো সেইবাবে মাৰ হৈ গ'ল এতিয়া এইখিনিমান কাপোৰ আছে এইখিনি মই ধুম ভাত সবজি বহাই দি মই কাপোৰখিনি ধুই লওঁ তাৰপিছত লগ পাম চাই থাকক ভিডিঅ'টো এতিয়া মোৰ কাপোৰ কানি ধোৱা আৰু ৰান্ধা বঢ়া ক্লিয়াৰ হ'ল এতিয়া মিস্ত্ৰী কেইটা আহিল চাহ দিব লাগে চাহ দি তাৰপিছত মই ঘৰখন মুচি তাৰপিছত লাহে গা ধুব যাম নাস্তা গাখীৰ আনিব লাগিব ন গাখীৰ আনিব লাগিব কোনে এই মিস্ত্ৰীক চাহটা দিল মিস্ত্ৰী দিয়া হো মিস্ত্ৰীক চাহ দি অহা হৈ গ'ল মোৰ এতিয়া মই ঘৰখন মুচিম তো এতিয়া মোৰ সব হাৰা মচা হৈ গ'ল এতিয়া আমি গা ধুই আহোঁ চাই থাকিব ভিডিঅ'টো এতিয়া গা পা ধুই আহি গ'লো ভোক লাগিছে পুৰা খাই লওক এতিয়া লগ পাম চাই থাকক ভাত খাই লওক তো ভাত খাই আহি গ'লো বহুত ভোক লাগিছিল জলদি খালোঁ সেইবাবে আৰু ভিডিঅ' কৰা নহ'ল আপোনালোকে ভাত খালেনে আমি ভাত খাই শেষ কৰিলোঁ আৰু বাবু বাহিৰত খেলি আছে শুই গ'লো মই পাপা আহাচোন চাও আহা চাও ভাতকেইটা নাকে মুখে খালোঁ আৰু তেতিয়া বহুত ভাগৰ লাগি আছে অলপ ৰেষ্ট ল'ব লাগে আৰু ভাবিছিলোঁ অলপ টোপনি যাম তো বাবু টোপনি নাযায় সেইবাবে ময়ো টোপনি যাব নোৱাৰিম তো বাবু যদি টোপনি গ'লে হয় ময়ো অলপ যাব পাৰিলোঁ হয় আজিকালি কিবা হৈছে সিও টোপনি নামাৰে বহুত বদমাছ হৈ গৈছে তো অলপ ৰেষ্ট লওঁ পিছত লগ পাম চাই থাকিব ভিডিঅ'টো অফিচৰ পৰা বাইদেউ এটাই মানে ফোন কৰিলে মোক ক'লে যে তুমি জলদি আহা তো এতিয়া ঝটপটকৈ যাব লাগে আৰু
মানে যাই আছোঁ, পিছত ভিডিঅ' কৰা হ'বনে নাই নাজানো। তো ঘৰত আহি আকৌ লগ পাম, চাই থাকিব ভিডিঅ'টো। মই দিনত আৰু ভিডিঅ' কৰিব পৰা নাই, চাৰ্কল অফিচৰ পৰা ফোন আহিছিল, তো তাতে যাব লগা হ'ল। তাতে গ'লোঁ আৰু ভিডিঅ' কৰা নহ'লে, তো ঘৰত আহি ঘৰৰ ৰন্ধা বঢ়া চব শেষ কৰিলোঁ। এতিয়া বাৰু 9টা বাজিছে, ভাত খাম। ব্লগ কি খাওঁ দেখুৱাই থাকিম। অফিচৰ পৰা আহোঁতে আহোঁতে ৰাতি হৈ গ'ল আৰু বেছি চব্জি বনোৱা নাই। এইটো বনাইছোঁ উৰহি, আলু আৰু মাছৰ জোল, আৰু এইটো আছে বেঙেনা ভাজি। বেঙেনা ভাজি বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ফেভৰেট হয় আৰু মই খাই বহুত ভাল পাওঁ। মাজে মাজে খায়ে থাকোঁ। বজাৰত মানে এনেকুৱা বেঙেনা দেখা পালেই মই লৈ আহোঁ। ভাত খোৱাচোন, ভালকৈ খোৱাচোন। আমাৰ খোৱা হৈ গ'ল। খোৱাৰ পিছত ওজনটো বাঢ়ি গ'ল আৰু লৰচৰ কৰিব পৰা নাই। খটা মেৰা দিল তোৰে নাইট হয় ন? এতিয়া মৰ্নিং নহয়, এতিয়া নাইট। কোৱাচোন হাই ফ্ৰেণ্ড, গুড নাইট। কিছ দিওঁ। তোমাৰ বডি চাও, বডি বডি তোমাৰ ঠাণ্ডা লাগা নাই? কিয়? কিয় ঠাণ্ডা লাগা নাই? লাগিছে দেখোন। এতিয়া আমাৰ সোণজনী টোপনি গ'ল। কিমান ধুনীয়াকৈ টোপনি আহিছে চাইছেনে? দুপৰীয়াত টোপনি নাহে, সন্ধিয়াতে টোপনি আহিল। কিমান ধুনীয়াকৈ টোপনি মাৰি আছে। গাটো ঘামি গৈছে। ইমান ঠাণ্ডা তথাপিও ঘামি থাকে, কিয় বা? মোৰ বাবা ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টছ কৰি জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, নিজৰ খেয়াল ৰাখক। আজিলৈকে আহোঁ, বাই।